নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰলৈ পুনৰ আহিছোঁ এটা নতুন ৰেচিপি লৈ। এয়া হৈছে কঁঠালৰ গুটি হাফ বইল কৰি লৈছোঁ কুকাৰত, আৰু এয়া কেৰাহীত তেল দিছোঁ। তেল দি ইয়াতে পিঁয়াজ ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত ইয়াতে পিঁয়াজ ৰংচঙীয়া হোৱাৰ পিছত ইয়াতে মই হাফ বইল কৰি থোৱা কঁঠালৰ গুটি এড কৰি দিছোঁ। ইয়াতে মই কেঁচা জলকীয়াও দিছোঁ। আপোনালোকেও দিব পাৰে, নিজে যিমান জ্বলা খায় সেই অনুযায়ী ইয়াতে জলকীয়া দিব পাৰে। ইয়াতে ৰং গুড়া দিলোঁ, আদা নহৰু জিৰা জালুকৰ পিচি থোৱা পেষ্ট ইয়াতে এড কৰিলোঁ। কৰি কিছু সময় ফ্ৰাই কৰিলোঁ। নিমখ দিলোঁ, কালাৰ হ'বৰ বাবে 1 চামুচ ৰেড চিলি দিলোঁ। তাৰপিছত পুনৰ ফ্ৰাই কৰিম। আপোনালোকে যিমান মছলা খায় ইয়াতে আপোনালোকে দিব পাৰে। মই এইখিনিয়ে দিছোঁ, দি মই ফ্ৰাই কৰিছোঁ। দেখিছেনে কিমান ধুনীয়া কালাৰ আহিছে। এনেদৰে যিমান ফ্ৰাই কৰে আঞ্জা খাবলৈ সিমানে টেষ্টি হয়। তাৰপিছত মই কাটি লোৱা আলু এড কৰিছোঁ, কৰি পুনৰ ফ্ৰাই কৰিছোঁ। যেতিয়া কেৰাহীত লাগিব লৈছে সৰু বাতি এটাৰে এবাতি পানী দিছোঁ। এইদৰে আপোনালোকে বনাই খাই চাবচোন, বহুত টেষ্টি হয়। এইটো ৰেচিপি খোৱাৰ পিছত বেলেগ আপোনালোকক একো নালাগে বুলিয়েই ক'ব। পুনৰ সিজিবৰ বাবে মই ইয়াতে আৰু এটা সৰু বাতিৰে 1 বাতি পানী এড কৰি দিম। তাৰপিছত কিছু সময় ঢাকনি দি থ'ম। এতিয়া কঁঠালৰ ছিজন যাবলৈ হ'ব। যদি আপোনালোকে কঁঠালৰ গুটি পায় এইদৰে বনাই খাই চাবচোন, খাবলৈ সঁচাকৈ সোৱাদ হয়। এয়া দেখিছেনে মোৰ ৰেচিপি হ'বলৈ হ'ল। এয়া কিছু সময় মই কেৰাহীটো ৰাখি দিলোঁ গেছৰ ওপৰত। এয়া পানীখিনি উতলি নাইকিয়া হ'ল। চাওকচোন, দেখিবলৈ ইমান ধুনীয়া লাগিছে। দেখিব যিমান ধুনীয়া, খাবলৈও সিমানেই ভাল লাগে। বাকী ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব, আৰু নতুন ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।